নমস্কাৰ, মোৰ নাম মহেশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিন ব্লগ। তো হয়তো আপোনালোকে মোক দেখি কিনি অলপমান শ্বকিং হ'ব পাৰে, কাৰণ 2 বছৰ আগতে মই ইউটিউব চেনেল এটা খুলিছিলোঁ যাৰ নাম মহেশ্বৰ কলিতা আছিল। আৰু এতিয়া বৰ্তমান খুলিছোঁ এটা নতুন ইউটিউব চেনেল আছাম ইন ব্লগ বুলি। যে মই আগৰ ইউটিউব চেনেলটো কিয় তাতে ভিডিঅ' বনাব বন্ধ কৰি দিলোঁ বা ইমান দিন কিয় ভিডিঅ' আপলোড কৰা নাছিলোঁ, চবখিনি কথা আপোনালোকক এইটো ভিডিঅ'তে গোটেইখিনিয়ে A to Z ভালদৰে বুজাই ক'ম। আৰু এতিয়া বৰ্তমান যোনটো মই ইউটিউব চেনেলত এই ভিডিঅ'টো আপলোড কৰিছোঁ, সেই ইউটিউব চেনেলটো কিয় খুলিব লগা হ'ল গোটেইখিনি কথা কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মোৰ আগৰ ইউটিউব চেনেলটোত ভিডিঅ' নিদিয়াৰ বহুতকেইটা কাৰণ আছে, কিন্তু তাৰে মেইনলি 2টা কাৰণ আপোনালোকক যোনটো গুৰুত্বপূৰ্ণ, মোৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, সেই 2টা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মেইনলি হৈছে ফাৰ্ষ্ট, কেমেৰা। ভাল কোৱালিটি ভিডিঅ'ত লাগিবই, কাৰণ আজিকালি আৰু যি টি মানে ভিডিঅ' দিলেই নহয়, ভিডিঅ'টো অলপমান ভাল দেখা হ'ব লাগিব, তেতিয়াহে মানুহবিলাকে সেই ভিডিঅ'টো চাব বা চাব ইচ্ছা কৰে। আৰু 2 নম্বৰটো হৈছে ভাল কণ্টেণ্ট। মানে 2 বছৰ আগতে ইমান আইডিয়া নাছিল যে কেনেকৈ ভিডিঅ' বনালে কেনেকৈ কি হয়। কেৱল এটা কথাই জানো যে মই ভিডিঅ' বনাই ভাল পাওঁ, বাছ ভিডিঅ' বনাই আছিলোঁ। কিন্তু লাহে লাহে কি হ'ল, কণ্টেণ্টবিলাক মানে আইডিয়া নোহোৱা হৈ গ'ল যে কেনেকৈ বনালে মানুহে চাই ভাল পাব বা কি কণ্টেণ্ট দিলে মোৰ ইউটিউব চেনেলটো অলপমান গ্ৰ' হ'ব, এইবিলাক একো আইডিয়া নাছিল। তো সেইকাৰণে আগৰ ইউটিউব চেনেলটো সেনেকৈ বন্ধ হৈ গ'ল। আৰু হিন্দী টাইমত মানে কি আছিল, মই পঢ়িও আছিলোঁ, পঢ়ি থাকিলেও এনেকৈ ইমান টাইম নাপায়। এই লগৰকেইটাৰ লগত কেতিয়াবা ক'ৰবাত গ'লে ভিডিঅ'বোৰ দিয়া যায় তাতে। তাৰপিছত লাহে লাহে আৰু যিমানে ক্লাছ ওপৰলৈ গ'লোঁ, তাৰপিছত আৰু ইমান ইউটিউবত মানে ভিডিঅ'ৰ প্ৰতি ইমান ইণ্টাৰেষ্ট এটা কমি আহিল। কিন্তু লাহে লাহে যেতিয়া মই বন্ধ কৰি দিলোঁ, তাৰপাছত মানে কি হ'ল যে কেতিয়াবা এনেই মানে বহি থাকিলে কেতিয়াবা মন যায় যে ভিডিঅ' আপলোড কৰোঁ নেকি বা ভিডিঅ' বনাওঁ নেকি। তাৰপিছত মনত আৰু এটা ভাৱ আহে যে ভিডিঅ' বনাম, কিন্তু কি কণ্টেণ্ট দিম বা কি ভিডিঅ' দিলে মানুহে আপোনালোকে চাই ভাল পাব, তো সেইটো গম পোৱা নাছিলোঁ। আৰু আপোনালোকে টেনশ্যন নল'ব, কাৰণ এতিয়াৰ পৰা মই ভাল ভাল কণ্টেণ্ট বিচাৰি হ'লেও আপোনালোকৰ আগত ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মানে কি হয় যে মই এতিয়া কিবা এটা কাম কৰি আছোঁ, যাৰ কাৰণে মই অনলি ছানডে অফ পাওঁ। তো সেইকাৰণে ছানডে মানে প্ৰত্যেকটা ছানডে আপোনালোকে এটা ভিডিঅ' পাব। যদি আপোনালোকে মোক মৰম কৰি যায়, মোৰ চেনেলটো আগুৱাই লৈ যায়, তেনেহ'লে আপোনালোকক মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যেনেকৈ কি নহওক। আৰু আপোনালোকে ভাবিব পাৰে যে কিনো আৰু ছানডে ব্লগ দি থাকা বা ভিডিঅ' দি থাকা, যে ভিডিঅ' দিয়াতকৈচোন তই ভিডিঅ' নবনাই ভাল। এনেকুৱা কথা নহয়, কাৰণ মই ভিডিঅ' বনাই ভাল পাওঁ। হয়তো ক'ৰবাত কিবা ভুল হ'ব পাৰে বা মোৰ কথাটো কিবা ইফাল হ'ব পাৰে, কিন্তু মই ভিডিঅ' বনাই বহুত ভাল পাওঁ। কাৰণ মন আছিল ভিডিঅ' বনাম আপোনালোকৰ আগত, মই কেনেকৈ কি কৰোঁ, মোৰ লাইফৰ কিছুমান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। য'ত যাওঁ, যাৰ লগত যাওঁ, অল এভৰিথিং। কেৱল এটা কথাই মনত ৰাখিব যে আপোনালোকৰ যদি কিবা কৰিব মন যায়, যেতিয়াই টাইম পায় বা যেতিয়াই আপোনালোকে সময় ওলায়, অলপ সময় হ'লেও সেই কামটো আপোনালোকে কৰি চাব, তাতে কিমান সুখ আছে। আৰু মানে কি, আজি ৰাতিপুৱা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। মানে ৰাতিপুৱা আমাৰ পাৰ্থকো কৈছিলোঁ যে তই ৰাতিপুৱা উঠিবি 5টা বজাত, আমি এনেই ফুৰিব যাম আমাৰ ফিল্ডৰ ফালে। তাতে মই ভিডিঅ'টো মানে এইটো নতুন চেনেলত মই ভিডিঅ'টো ফাৰ্ষ্ট ভিডিঅ' বনাম আৰু কিবা এটা, তই মোৰ লগত থাকিলে হ'ল। সি নুঠা নহয়, উঠিছে ৰাতিপুৱা, মোকো ফোন কৰিছে, ময়ো আহিছোঁ। যেতিয়াই ভিডিঅ' বনাব ওলালোঁ, মানে কি হ'ল যে ৰাতিপুৱাই বৰষুণ দিলে আধা বাটতে। তাৰপিছত আমি ভাবিলোঁ ক'ত ভিডিঅ' বনাম, এনেই ইমান আন্ধাৰ হৈ আছে। ৰাতিপুৱা আন্ধাৰ মানে বৰষুণ অহাৰ কাৰণে আন্ধাৰ হৈ গৈছিল। তাৰপিছত ভাবিলোঁ যে বাদ দি এতিয়া ভিডিঅ' নবনাওঁ, ব'ল ঘৰত ফিৰি যাওঁ। তাৰপিছত বৰষুণ অলপমান ফিৰি আহোঁতে আৰু বৰষুণ যাক কমি গ'ল, বতৰটো ভাল কৰি। তাৰপিছত আৰু কি কৰিবি, তো বোলো ব'ল, আহিছোঁ যেতিয়া আৰু ভিডিঅ' নহ'লে কি হ'ল, ৰাতিপুৱা আহিছোঁ যাতে ফুৰিব, ভিডিঅ' নহ'লে কি হ'ল, ব'ল ফুৰি আহিম। সেইবুলি আৰু
আগৰ ফালে আগবাঢ়ি থাকিলোঁ। তাৰপিছত যাই আমি ফিল্ড পালোঁ, ফিল্ডত ধুনীয়াকৈ অলপমান টাইম স্পেণ্ড কৰিলোঁ, কাৰণ বহুত আগতে কামত মানে যেতিয়া কাম কৰা নাছিলোঁ তেতিয়া সদায় ৰাতিপুৱা যাওঁ, সি আৰু মই বেছিভাগ, আৰু বাকী কেইজনমান লগৰ আছে সিহঁতৰ লগতো গৈছিলোঁ, বাট বেছিভাগ ইয়াৰ লগতে যোৱা যায় সেইফালে আমাৰ পুঠিমাৰি ফিল্ডত। তাৰপিছত ভাবিলোঁ আহিছোঁ যেতিয়া দে আৰু কি কৰিম। আজিলৈ এইখিনিয়ে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকে আগৰ মোৰ ইউটিউব চেনেলটোত যেনেকৈ মৰম দি আছিল তেনেকৈ এই মোৰ নতুন ইউটিউব চেনেলটোতো আপোনালোকে মৰম কৰিব বুলি আশা কৰিলোঁ। কেৱল মাত্ৰ এইটো চিম্পল ভিডিঅ', আজি মোৰ নতুন ইউটিউব চেনেলটো উদ্বোধনী কৰি থৈ দিলোঁ আৰু ভিডিঅ'টো দি কিনি। আগৰ কাৰণে আপোনালোকে নতুন নতুন ভিডিঅ' পাই যাব, নতুন নতুন কণ্টেণ্ট পাই থাকিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু ভিডিঅ'টো কেনে পালে বা আগতকৈ কিবা অলপমান ডেভেলপ হৈছে নেকি কমেণ্ট কৰি জনাব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।